ধুবুৰী নেতাই ধুমুনিঘাটৰ সমীপত থকা শ্ৰী শ্ৰী মহাকাল মন্দিৰ প্ৰাংগণত প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন। ধুবুৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ নেতাই ধুমুনিঘাটত বীৰ চিলাৰৈ উদ্যানৰ গাত লাগি থকা ঐতিহ্যপূৰ্ণ অতি পুৰণি মহাকালী মন্দিৰ প্ৰাংগণত এটা নতুন প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ভাষী সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শ্ৰীযুত শিলাদিত্যদেৱ ডাঙৰীয়াই আজি ইংৰাজী 25/7/2025 সোমবাৰ উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানৰ বাবে মহাকালী মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা স্থানীয় কিছুমান খ্যাতনামা ব্যক্তি বুদ্ধিজীৱী জ্যেষ্ঠ নাগৰিক আদিৰ উপস্থিতিত অনুষ্ঠুপীয়াকৈ এখন সাধাৰণ সভাৰ আয়োজন কৰা। উক্ত সভা সুচাৰুৰূপে পৰিচালনা কৰে মন্দিৰ কমিটিৰ সম্পাদক শ্ৰীযুত বিপুল চৰকাৰ ডাঙৰীয়াই। উক্ত সভাত ভাষী সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শ্ৰীযুত শিলাদিত্যদেৱ ডাঙৰীয়াৰ উপৰি ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাক্তৰ দেৱময় সান্যাল, ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ধ্ৰুৱ চক্ৰৱৰ্তী, বিশিষ্ট সমাজসেৱক শ্ৰীযুত বিশ্বজিৎ কলিতা, বিশিষ্ট সমাজসেৱক শ্ৰীযুত অমিত চক্ৰৱৰ্তী আৰু ধুবুৰী পৌৰসভা 1 নং ৱাৰ্ডৰ আয়ুক্ত শ্ৰীযুত উমেশ ৰায় ডাঙৰীয়াক মন্দিৰ কমিটিৰ তৰফৰ পৰা এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে অসম ৰাজ্যৰ 2024-25 বৰ্ষ অগ্ৰাধিকাৰ ভিত্তিক উন্নয়ন SOPDG আঁচনিৰ অধীনত আছে মহাকালী মন্দিৰৰ কৰ্মকৰ্তাৰ হাতত 10 লাখ টকা অনুদান আগবঢ়াই ধুবুৰী পৌৰপতি ডাক্তৰ দেৱময় সান্যাল ডাঙৰীয়াই এই সভাত উপস্থিত থাকি ধুবুৰী নগৰ উন্নয়ন ওপৰত বহুমুখী বক্তৃতা আগবঢ়ায়। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি মই ধুবুৰীত আহিছোঁ আৰু মহাকালী মন্দিৰত এটা আমি কমিউনিটি হলৰ কাৰণে ফাউণ্ডেশ্যন ষ্টোন লে কৰিলোঁ আৰু আমাৰ ধুবুৰী পৌৰসভাৰ পৌৰপতি দেৱময় সান্যাল ডাঙৰীয়াও লগতে আছে আৰু এই পূজাবাৰীৰ যিসকল অফিচ বেয়াৰাৰ্ছ আৰু মেম্বাৰ্ছ সকলক লৈ আমি এই অনুষ্ঠানটো ইয়াতে আজি আগবঢ়াইছোঁ। আমাৰ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা আমি বেছি পইচা নহয়, অলপ এটা এমাউণ্ট দিছোঁ 10 লাখ টকা আৰু এই 10 লাখ টকাত আমি চেষ্টা কৰি আছোঁ যে ইয়াতে যদি এই কমিউনিটি হলটো কমপ্লিট কৰা যায়। এই প্ৰকাৰে আমি গোটেই অসমত প্ৰায় 100টাৰো অধিক আমি কমিউনিটি হল বনাই আছোঁ। বিশেষকৈ ৰাইজৰ মানে এটা জায়গা হয় য'ত তেওঁলোকে পূজা পাৰ্বণ বা ধৰক সৰু সৰু অনুষ্ঠানো পাতিব পাৰে বা কেতিয়াবা মিটিং চিটিঙো পাতিব পাৰে। সেই উদ্দেশ্যেৰে আমি এই কমিউনিটি হলবিলাক গোটেই অসমত বিভিন্ন ঠাইত বনাই আছোঁ লিংগুইষ্টিক মাইনৰিটিসকলৰ কাৰণে। ধুবুৰীত আৰু আছে, ধুবুৰী জিলা বুলি ক'লে আৰু আছে, ধুবুৰী চহৰত এইটোৱে প্ৰথম। অসম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা 2 বছৰ আগত মই মেম্বাৰ আছিলোঁ, এটা টাৰ্মৰ কাৰণে। এটা টাৰ্মৰ আগৰ টাৰ্মটোত মই মেম্বাৰ আছিলোঁ। তেতিয়া কিন্তু তাৰ পৰা বহুত বেনিফিটছ, ইণ্ডিভিজুৱেল বেনিফিটছ মানুহক দিয়া হৈছে, চ'লাৰ লাইটছ দিয়া হৈছে, চেলাই মেচিন দিয়া হৈছে, দিয়া হৈ থাকে। LNDBৰ পৰা বহুত বস্তু দিয়া হৈ থাকে, যাতে ফেজ ৱাইজ দিয়া হৈ থাকে। যোৱাবাৰ বেলেগ আছিল, যোৱাবাৰে আমাৰ সুশান্ত কৰ আছিল যোৱাবাৰ।